এখন জংগলত এটা সিংহ আছিল। এদিন দুপৰীয়া এডাল গছৰ তলত সিংহটোৱে শুই আছিল। সেই সময়তে নিগনি এটা আহি সিংহটোৰ ওপৰত জঁপিয়াব ধৰিলে। সিংহটোৱে সাৰ পাই চিঞৰিব ধৰিলে। ভয় খাই থকা নিগনিটোৱে ভিক্ষা কৰি ক'লে, অনুগ্ৰহ কৰি মোক ক্ষমা কৰি দিয়ক। মই আপোনাক আৰু কেতিয়াও বিৰক্ত নকৰো। এদিন মই হয়তো আপোনাক সহায় কৰিব পাৰিম। সিংহটোৱে জোৰেৰে হাঁহিলে। তোমাৰ দৰে সৰু জীৱ এটাই মোক কেনেকৈ সহায় কৰিবা? সেনেকে কৈ সিংহটোৱে নিগনিটোক যাবলৈ দিলে। কেইদিনমান পাছত সিংহটো চিকাৰীৰ জালত পৰিল আৰু ভয়তে চিঞৰিব ধৰিলে। সিংহটোৰ কান্দোন শুনি নিগনিটো সিংহটোৰ ওচৰলৈ দৌৰি আহিল। নিগনিটোৱে নিজৰ দাঁতেৰে জালখন কাটি কাটি সিংহটোক ৰেহাই কৰি দিলে। সিংহটো আচৰিত আৰু কৃতজ্ঞ হৈ পৰিছিল। তোমাক তুচ্ছ জ্ঞান কৰাটো মোৰ ভুল আছিল। আটাইতকৈ সৰু জীৱতেও বহুত সহায় কৰিব পাৰে। এনেদৰে দুয়োৰে মাজত বন্ধুত্ব হ'ল। গতিকে আনক সহায় কৰিব নোৱাৰাকৈ কোনোৱে সৰু নহয়। দয়া কেতিয়াও এনে নাযায়।